তেখেতলোকৰ ত্যাগৰ তেখেতলোকৰ তেজৰ মূল্য আজি আপোনালোকে পাই দিব লাগিব, তেতিয়াহে তেখেতলোকৰ আত্মাই শান্তি পাব। গতিকে আমি ঐক্যবদ্ধ হ'ব লাগিব যে বড়োলেণ্ডৰ সমস্যাটো অতি শীঘ্ৰে সমাধান হ'ব লাগিব, তেতিয়াহে ত্যাগৰ মূল্য বিনিময়টো আমি পাম। গতিকে আমি আশা ৰাখিছোঁ আমি পিপুল জইণ্ট একশ্যন কমিটি দেউৰীয়া সংগ্ৰাম পৰিষদে ইয়াত কোনো আমাৰ স্বাৰ্থ নিমিত্ত আমি ব্যক্তিগত স্বাৰ্থ বা সাংগঠনিক স্বাৰ্থ আমি লাভালাভ বিচৰা নাই। এই অঞ্চলৰ সৰ্বাংগীন উন্নতি শান্তি প্ৰগতি আৰু প্ৰগতি বিচাৰিছোঁ আৰু ইয়াত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ কাৰণে এই বড়ো সমস্যাটো অতি শীঘ্ৰে সমাধান হোৱাটো আমি বিচাৰিছোঁ। আৰু ঠিক আপোনালোকে গম পাইছে যে এই বড়ো সমস্যা দীৰ্ঘদিনীয়া সমস্যাটো সমাধান হ'বলৈ গৈ আছে। এই সমাধান হ'বলৈ গৈ থকা অৱস্থাত এটা দুষ্ট চক্ৰ বুলি ক'ব লাগিব যে এই সমাধান হোৱাটো নিবিচৰা, এই শান্তি প্ৰতিষ্ঠা হোৱাটো নিবিচৰা কিছুমান দুষ্ট চক্ৰই বিভাজনমুখী মনোভাৱ গ্ৰহণ কৰাটো আমি দেখিবলৈ পৰিৱৰ্তিত হৈছে। দুই এদিনৰ আগত আমি দেখিবলৈ পাইছোঁ যে আগত এইটো পৰিৱেশ সৃষ্টি হোৱা নাছিলে, যে ইয়াত শান্তি বিৰাজ কৰিছিলে। বড়োলেণ্ডটো অশান্ত কৰিবৰ কাৰণে এতিয়া তৃতীয় শক্তি ইয়াত নিয়োজিত হোৱাটো আমি দেখিবলৈ পাইছোঁ। এইটো আমি ৰাইজে উপলব্ধি কৰিব লাগিব যে আমি কিহৰ কাৰণে বড়োৱে ইমানখিনি ত্যাগ কৰিবলগীয়া হ'ল, বড়ো জনসাধাৰণে ইমানখিনি ৫-৬,০০০ শ্বহীদক কেলে বলিদান দিবলৈ প্ৰস্তুত কৰা হ'ল, সেই কথাটো উপলব্ধি কৰিব লাগিব। সামাজিকভাৱে আমি দায়বদ্ধ হ'ব লাগিব, নেতৃত্ব গ্ৰহণ কৰিব লাগিব প্ৰতিটো মানুহে যে আজি NDAB BA কৰিব লাগিব বা সংবিধিতে কৰিব বা নৰঞ্জন দৈমাৰী কৰিব লাগে, সেই কথাটো আমি ভবা নাই যে প্ৰতিটো ব্যক্তিয়ে ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ব্যক্তিয়ে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে বদ্ধপৰিকৰ হ'ব লাগিব, তেতিয়াহে ইয়াত স্থায়ী শান্তি হ'ব আৰু স্থায়ী শান্তি হ'লে ইয়াত প্ৰগতি হ'ব, উন্নয়ন হ'ব। ইয়াত মানৱ সম্পদ বিকাশৰ কথা জড়িত হৈ আছে। বড়ো অঞ্চলত আমাক মানৱ সম্পদ বিকাশৰ কাৰণে শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত ইয়াত শান্তি প্ৰতিষ্ঠা হোৱাটো আমি বিচাৰোঁ, কাৰণ ইয়াত শান্তি হ'লেহে আমাৰ প্ৰজন্ম উঠি অহা প্ৰজন্মই এটা উত্তৰণৰ দিশত আগবাঢ়িব পাৰিব। এতিয়া আপোনালোকে চাওক যে বড়ো সমস্যাটো সমাধান কৰিবৰ কাৰণে পৰ্যায়ক্ৰমে 1997 চনৰ পৰা পৰ্যায়ক্ৰমে এতিয়া ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰি ইয়াত পৰ্যায়ক্ৰমে কিছুমান সা সুবিধা দি আহিছে। আপোনালোকে কৈ আছে ইয়াত কিছুমান মানুহে কৈছে যে বড়ো সমস্যা আৰু অবড়ো সমস্যা আৰু বড়ো সমস্যা তেনেকে নিৰ্বাচন কৰিব বিচাৰে, যে বড়োলেণ্ডত বসবাস কৰা BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে যদি বড়োসকলৰ সমস্যা হয় তেতিয়াহ'লে তেখেতলোকৰ এই সমস্যাটো থাকি যাব। তেখেতলোকৰ উঠি অহা প্ৰজন্মৰ কাৰণে এইটো চিন্তনীয় হ'ব যে আমি কি বিচাৰোঁ, আমাৰ ল'ৰা ছোৱালী উন্নয়ন হ'ব, আমাৰ ৰাস্তা ঘাট পদূলি উন্নয়ন হ'ব। এই উন্নয়ন হ'বলৈ কি লাগিব, আমাৰ সমস্যা সমাধান হ'ব লাগিব। এতিয়া BTCত যিখিনি চৰকাৰে যিখিনি কৰণীয় ব্যৱস্থা কৰিব লাগে সেইটো স্থায়ীভাৱে কৰি দিব নোৱাৰাৰ কাৰণে আমি মানুহে কি বিচাৰে, উন্নয়ন বিচাৰে। আজি আপোনাৰ ঘৰ যদি কেঁচা হৈ থাকে সেইটো পকা বিচাৰে। ঠিক তেনেধৰণে ক্ৰমান্বয়ে যেতিয়া আমি ডেভেলপ হৈ আহিছোঁ, আমি ডেভেলপটো যেতিয়া আগলৈ নিব বিচাৰোঁ তেতিয়া আমাক কিছুমান কৰণীয় আছে। এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে বড়োৰ লগতে বিভিন্ন দলসমূহে আজি হিয়া উজাৰি কাম কৰিছে। বড়োলেণ্ডৰ সমস্যা আজি সমাধানৰ কাৰণে তেখেতলোকে আগবাঢ়ি আহিছে আৰু বড়ো সমস্যাটো আজি সমাধান হ'ব সেইটো একেবাৰে চমু চাপি আহিছে। তাৰ কাৰণে কিছুমানে ভাবিছে যে কাৰোবাৰ লগত কাৰোবাৰ কিবা এটা সমাধান কৰি কিবা এটা লাভালাভৰ কথা চিন্তা কৰে, সেই কথাটো নহয়। এই স্থায়ী সমাধান হ'লে গোটেই জাতীয় জনগোষ্ঠীয়ে স্থায়ী এটা শান্তি বিৰাজ কৰিব বুলি মোৰ ধাৰণা হৈছে।